জুবিন গাৰ্গ আমাৰ মাজৰ পৰা যাওঁ বুলিয়ে গুচি গ'ল। আমি কোনেও তেওঁক ৰখাব নোৱাৰিলোঁ। আৰু এই কাৰণেই হ'ল তেওঁ ছিংগাপুৰত গৈ তাত সেই দানৱকেইটাই তেওঁক মদে মাংসই খুৱাই পিছদিনা ৰাতিপুৱাই নি পানীৰ মাজত এৰি দিলে। গতিকে সেইকাৰণেই তেওঁৰ মৃত্যু হ'ল আজি। আজি তেওঁৰ প্ৰধান শত্ৰু তেওঁৰ মদ হ'ল, প্ৰধান শত্ৰু তেওঁৰ সেই দানৱকেইটা। কাৰণ হয়, তাহাঁতি নিছে যেতিয়া তাহাঁতে কেয়াৰ ল'ব লাগিছিলে, কিন্তু তাহাঁতে সেই কেয়াৰখিনি নল'লে। তাহাঁতে খুব ফূৰ্তিহে পালে। আৰু এটা কথা কওঁ, এতিয়া জুবিন গাৰ্গ তেওঁ আমাৰ মাজৰ পৰা নাই। আমাৰ মাজত সদায় থাকিব, কিন্তু তেওঁ কায়িকভাৱে নাই। কিন্তু এই যে নৱপ্ৰজন্ম উঠি অহা সেই চামটোক কৈছোঁ, জুবিন গাৰ্গৰ ভাল আদৰ্শখিনি আপোনালোকে লওক। তেওঁ কেনেকৈ গানেৰে আজি জগত বিখ্যাত হ'ল। আপোনালোকে গান শিকক, গান গাওক, বিভিন্ন ভাল ভাল কামত নিজকে ৰাখক, মানুহক সহায় কৰক, দুখীয়াক সহায় কৰক, জাতি ধৰ্ম বুলি নাৰাখিব একো। মানুহৰ নিচিনাকৈ আমি গণ্য কৰিব লাগে, এইখিনি আমি শিকিব লাগে। কিন্তু বেয়াখিনি মদ খাই জুবিন গাৰ্গ হ'ব নোৱাৰে। আচলতে তেওঁ নিজেও সেইটো বেয়া পাইছিলে। কিছুমান ইণ্টাৰভিউত তেওঁ কৈছে কাৰোবাক যে চাধা নাখাবি, এইবোৰ বেয়া বস্তু, মই কিবা এটা ভুল কৰিলোঁ আৰু মই খালোঁ আৰু এনেদৰেও ইণ্টাৰভিউ তেওঁ দিছিলে। গতিকে নৱপ্ৰজন্মটোক কৈছোঁ, মদ পানী বা বেয়া বস্তু সেৱন নকৰিব। সেৱন কৰি নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি নক'ব। ভাল কাম এটা কৰক, দুখীয়াক সহায় কৰক, তেতিয়া জুবিন গাৰ্গৰ অনুৰাগী বুলি পৰিচয় দিয়ক। সকলোৱে জুবিন গাৰ্গৰ চিতাত ধৰি প্ৰমিছ কৰকচোন যে আমি পানী নাখাওঁ আৰু এখন খুব সুন্দৰ আমি সমাজ গঠন কৰিম। কাৰণ যেনেকৈ ইমান লাখ লাখ জনতা ওলাই আহিছে, সেই সকলো জনতাই যদি আজি ভাল কাম এটাত যদি আমি লাগি যাওঁ, দুখীয়াক সহায় কৰোঁ, তেনেহ'লে পৃথিৱীত আৰু দুখ নাথাকিব। সেইটো কৰক, অনুগ্ৰহ কৰিছোঁ। মদ পানী এৰি দিয়ক সকলোৱে আজিৰ পৰা আৰু ভাল কাম কৰক। সেয়াই হ'ব জুবিনদাৰ কাৰণে আমাৰ ফালৰ পৰা ডাঙৰ এটা গিফ্ট হ'ব। কিবা যদি ভুল কৰিছোঁ ক্ষমা কৰিব, মই জাষ্ট মোৰ মনৰ কথাটোহে ক'লোঁ। থেংক ইউ।